গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু কি কৰোঁ কি নকৰোঁ আপোনালোককো দেখাই থাকিম চাই থাকিব ভিডিঅ'টো এইফালে চাওক আজি ইমান বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছে আৰু মোৰ পাৰ্লাৰলৈ যাব লাগে কিন্তু বৰষুণৰ কাৰণে যাব পৰা নাই কিন্তু বৰষুণ দিয়াৰ কাৰণে এটা কাৰণত ভাল হৈছে বাৰু মোৰ ফুলখিনি বহুত বেছি ধুনীয়া হৈ গৈছে এইফালে চাওক আৰু এইফালে ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু গৈ আছোঁ বৌজনীৰ ওচৰলৈ চুলি স্পা কৰিম মই আৰু আপোনালোককো দেখাই থাকিম ব'লক আৰু বৌজনীৰ লগত চিনাকি কৰাই দিম আপোনালোকে যদি আহিব বিচাৰে তেনেহ'লে বৌজনীৰ লগত যোগাযোগ কৰিব পাৰে এইফালে মই বৌজনীৰ ঘৰ পাই গ'লোহি চুলি স্পা কৰিবৰ কাৰণে আৰু এইফালে পাৰ্লাৰ বনাই আছে দেখিছে কিন্তু অপেনিং কৰা হোৱা নাই কৰিব আৰু পূজা আগতে হয় নে পাছতে হয় নাজানো আৰু এইফালে গৈ আছোঁ ব'লক তেনেহ'লে আৰু এইফালে মোৰ চুলিটো ধুই ল'লে প্ৰথমতে আৰু এতিয়া ষ্টাৰ্ট কৰিব আৰু চাই
হৈ গৈছে আৰু মোৰ স্পা কৰি হৈ গৈছে। আৰু এতিয়া বাজনী ৰেষ্টুৰেণ্ট এখন খুলিছে, তালৈকে আহিছোঁ। বৌ আৰু মই, বৌ আগতীয়াকৈ গ'ল, বহি আছে। আৰু এইফালে বাহঁত টকৌপাত দি ধুনীয়াকৈ বনাইছে। বৌ কাৰণে চাওমিন দিলেহি, বৌৰ পৰা খাই আছে। আৰু এতিয়া খাই বৈ আজৰি হৈ যাওঁ আৰু ঘৰলৈ। চাৰিআলিত বজাৰ কেইটামানো কৰিবলৈ আছে ন, বজাৰ চজাৰ কৰি ঘৰলৈ গৈ আছোঁ। আৰু এতিয়া বজাৰ চজাৰ কৰি আহি ঘৰ পাই গ'লোহি। আৰু এতিয়া 5:30 হৈছে আৰু এতিয়া দৌৰিবলৈ যাবলৈ টাইম হৈ গৈছে। চাই থাকক ভিডিঅ'টো। এইফালে দৌৰিবৰ কাৰণে ৰেডি হৈ গ'লোঁ। এজনী আমাৰ আইতা বহি হ'লে চুলি পকিবই ন। আৰু পূৰা গধূলি হৈ গৈছে, 6টা বাজি গ'ল। আৰু এইফালে মোৰ লগৰজনী আহি গৈছে। আৰু এতিয়া আমি তেনেহ'লে গৈ থাকোঁ দৌৰিবলৈ কাৰণে। আৰু দৌৰি মেলি ঘৰ পাই গ'লোহি, বহুত বেছি ভাগৰ লাগিছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।